Pragati Hadibe Uchito Ram Pragati Hadibe Uchito এয়া হৈছে আমাৰ প্ৰাৰ্থনা কৰা জেগা এখন এইখনতে সদায় আমি প্ৰাৰ্থনা কৰোঁ এনেদৰে সৰু ল'ৰা ছোৱালী থকাৰ বাবে আমি ধূপ জ্বলোৱা জেগাটো ওপৰত কৰি লৈছোঁ নহ'লে সিহঁতি চুই মেলি খেলি মেলি কৰি দিয়ে সেইকাৰণে ওপৰত দি লৈছোঁ আজি বজাৰ যাওঁতে মাংস লৈ আহিছিলোঁ মাংস কোনে বনাইছে দেখাম আপোনালোকক মাংস মই নবনাই বনাব নজনাই নিচিনা হৈছোঁ প্ৰায়ভাগ এওঁৱে বনায় যেতিয়া খাওঁ আপোনালোকক কোনে বনাইছে এইয়া আমাৰ ৰান্ধনি আমাৰ ইয়াৰ নতুন ৰান্ধনি মানে বনাওঁতেনে পাৰ্মানেণ্ট হৈ গ'লগৈ সৰু মাইনা গাত থকাৰ পৰা বনাইছে আৰু এতিয়া পাৰ্মানেণ্ট পুৰণা ৰান্ধনিয়ে নজনা হৈ গ'লগৈ নতুন ৰান্ধনি পুৰণা হৈ গ'ল বনাই কি বনাবা আজি কি আছে দেখাই দিয়া মাংস 1 কেজি লৈ আহিলোঁ আচলতে লোকেল মাংস আৰু কিচেন হয় লেগ পিচ হিচাপে আহিছে অকণমান ডাঙৰকৈ কাটি আনিলোঁ এইটো ধুই ল'ব লাগিব খুব ধুনীয়াকৈ ধুই ল'ব লাগিব আমাৰ বজাৰত বহুত লেতেৰা চেতেৰাকৈ কাটে যে মাখি পৰে কিবা পৰে মানুহগৰাকীয়ে সেইকাৰণে মোক বৰ ভাল পায় আচলতে সকলোৱে ভাল পাব ন আপোনালোকে বনালে মানুহগৰাকীয়ে ভালেই পাব এনেও মানুহজনে বনালে খাবলৈও বেছি মিঠা হয় এই কথাখিনি অকল মানুহগৰাকীক কয় নহয় মই ছাত্ৰ ছাত্ৰীকো কওঁ আচলতে ল'ৰা মানুহে বনাবলৈ শিকিব লাগে সকলো কৰি দিব লাগে আচলতে তেতিয়াহে এইটো মাংসটো ধোৱাৰ পিছত এইটো পানীটো যাব কাৰণে অকণমান হেঁচা মাৰি পানীটো আচলতে উলিয়াই লওঁ এতিয়া পানী উলিওৱা কামটো হৈ গ'ল এইটো লেগ পিচ হিচাপে অলপ ডাঙৰ ৰাখিছোঁ আৰু মাংসটো অলপ ডাঙৰ চাইজত আছে 1 কেজি মাংস আৰু প্ৰায় 300 গ্ৰামমান চেটুৱে গুচি যায় মছলাটো খালি থকা নে ইয়াতে নিমখ দিম বা 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টামান নিমখ নিজৰ জোখত আচলতে দি ল'ব যোনে যিমান খায় কমকৈ নিমখ খালে ভাল আকৌ যিহেতু আয়ডিন থাকে যে সেইকাৰণে আয়ডিনটো খাব লাগে ডিমতা কাম সেইটো এটা ডাঙৰ কথা এতিয়া বিশেষ ইয়াত মই কি দিব বিভিন্ন ধৰণে বনাব পাৰি নিমখটো আগতীয়াকৈ দিলে অলপ কমি তাৰ ভিতৰত সোমাই যায় সেইটো কাৰণে আচলতে নিমখটো দিয়া যায় বাকী মছলাখিনি ইয়াতে দি আমি বনালেও একো নাই তেনেকৈ বনালেও খাই ভাল লাগে খালি বনোৱা অকণমান নিয়ম এটা আছে অকণ মোৰ নিয়মটো বেলেগ মেৰিনেট হ'বৰ কাৰণে তেনেকৈ দি দিলোঁ এতিয়া এই মছলাখিনি এটা হিচাপ আছে হিচাপটো হ'ল মই নহৰু সৰহকৈ দিওঁ মানে 2টা দিছোঁ ইয়াতে আৰু নুখুন্দো নহৰু এইটো আদাও ডাঙৰ হ'ব আৰু বিশেষ পিঁয়াজ মই ধেৰ নাই দিয়া 3টা দিছোঁ সৰু মিডিয়াম চাইজ আৰু ঠিক তেনেকৈ এইটো কেপচিকাম যদিও লৈছোঁ এইটো আচলতে মই 2টা নিদিওঁ ইয়াৰ এটুকুৰা এটা আৰু ইয়াৰ অকণমান দিম আৰু বিলাহী 2টা লৈছোঁ এইটো হ'ল ওলকবি মই এফালহে দিওঁ এফাল মই নিদিওঁ ইয়াত যদিও অলপ বেছি আছে মই প্ৰায় 1.5টামান নিদিওঁ আৰু ইয়াতে মই মাংসত আচলতে দি ভাল পাওঁ এই পিঁয়াজৰ এই ঠাৰিটো ইয়াৰ পৰা এটা তেল ওলায় তেলটোৱে মাংসটো খাই বেলেগ এটা টেষ্ট আৰু বিশেষ বস্তু মানে ইয়াতে কি আছে দালচেনি আছে ইলাচি আছে ইলাচি 3টা দালচেনি 2ডাল আৰু লং 3টা মই লৈ লৈছোঁ আৰু এইখিনি মই নিপিছোঁ মানে খুন্দনাত নুখুন্দো ইয়াত মই এটা জোখত দেখিবলৈ ভাল হোৱাকৈও
কেৰাহী পাতিছে আৰু এইফালে কেৰাহী গৰম হ'ব হোৱা নাই এইফালে ৰেডি কৰি ল'লে নিজে কৰিছে দেই মই একো কৰি দিয়া নাই আলু তাৰপিছতে ওলকবি কেপচিকাম বিলাহী পিঁয়াজ নহৰু আদা আৰু মাংস এওঁ ৰান্ধিলে এটাই যেনিবা মই বেয়া পোৱা কামটো হ'ল চবতকৈ কেইখন লেতিয়ালে দেখিছে নাই মই হোৱাহেঁতেন এখনতে চব ৰেডি কৰিলোঁ তেওঁ 4খন চৰিয়াহঁতে 5টা যিমান থাকে চব লেতিয়াই দিয়ে সেইটোৱে বেয়া পাওঁ এতিয়া চবেই ভাল পাওঁ বাৰু তেল কম হৈছে নে এইটো লং ইলাচি দালচেনি দিয়াৰ পাছতে পিঁয়াজখিনি দি দিম পিঁয়াজখিনি ডাঙৰ কাৰণে অলপ দিম আৰু বাদ বাকী এইটো নহৰু মই খুন্দা নাই আদাও খুন্দা নাই টুকুৰাটি দিব এনেকৈ এটা বেলেগকৈ পঢ়ে কামুৰি খাওঁতেনে মোৰ ধৰা পৰে আচলতে পিঁয়াজখিনিৰ লগতে এতিয়া আৰু গোটেইখিনি মই এইটো নহৰু দুটা আছে ইয়াত সম্পূৰ্ণ মিডিয়াম চাইজ আদাও সেই পৰিমাণে আছে সেইখিনি একেলগে দি ল'লোঁ এইটো আচলতে পিঁয়াজটো ইয়াত নিমখকণ সোনকালে দি দিলে বেছি সোনকালে আচলতে সিজি পৰে এইটো ৰঙা হোৱালৈকে অকণমান ভাজিম আৰু দেৰি যোৱাকৈ নহয় ঠিক আমাৰ হৈছেই মোটামুটি এটা আমি ইয়াৰ পাছতে মছলাখিনি দিয়াৰ আগত মই বিলাহীখিনি দিলোঁ বিলাহী দুটাহে আছে এইটো টেঙা বিলাহী বিলাহীখিনি এনেকৈ গলিলেই আচলতে হৈ যায় কথাটো সেইটো এইটো মোটামুটি আমাৰ বিলাহীখিনি গলি গ'ল আচলতে ইয়াতে মই এতিয়া মছলাখিনি প্ৰথমতে মই হালধি নিজৰ জোখমতে আচলতে হালধি দিব আৰু লগতে মই মছলা পেকেটখিনি আচলতে এটা পেকেট আছে সেইটো মই গোটেইখিনি নিদিওঁ আধা মানকৈ দিওঁ 1 কেজি মাংসৰ লগত তুলনা কৰি গৰম মছলা মিট মছলা দিওঁ এইটো গৰম মছলা আধা দিছোঁ মই মিক্স অকণমান কিন্তু আমাৰ চলি আছে খাবলগীয়া জিৰা আছে জিৰাও আধাই দিম এইখিনি দিওঁ ধনিয়া আছে ধনিয়াও আধাই দিম চেণ্ট আহিলেই ইতিমধ্যে বিশেষ অন্য একো নাই এইটো যেতিয়া আমাৰ সিজিলে সিজাৰ লগে লগে মাংসটো দিছোঁ মাংসটো ইতিমধ্যে আমাৰ 1.5 ঘণ্টা 2 ঘণ্টা ধৰি আমি নিমখ দি আচলতে ৰাখিছিলোঁ মাংসটো দি এতিয়া কেৰাহীত বনালে এটা কথা ভাল খুব কম জুইত বেছি দেৰি সিজালে ইয়াৰ সোৱাদটো আচলতে খুব ধুনীয়া থাকে কথাটো সেইটো কেৰাহীত সেইটো কাৰণে সিজোৱা লাহে লাহে যিকোনো মাংস লাহে লাহে সিজালে আচলতে তাৰ সোৱাদটো খুব টেষ্টফুল হয় সুন্দৰকৈ লৰাই মই ইয়াত ঢাকি দিম খুব কম জুই আচলতে ঢাকনিখন মাৰি প্ৰায় 15 মিনিট সিজাম 15 মিনিট মানে তাৰ মাজে মাজে এইটো চাব লাগিব দেৰি যাব পাৰে লাগি ধৰিবতো লাগি ধৰিলে আকৌ খাবলৈ বেয়া হ'ব তিতা হ'ব ধুনীয়া হ'বৰ কাৰণে এইটো চাই থাকিব লাগিব বাই থাকিব লাগিব আচলতে ইয়াকে তেলটো মাংসৰ পৰা নিগৰি ওলোৱা নিচিনা হ'লে ই ধুনীয়া ফ্ৰাই হয় ৰঙচুৱা হৈ কথাটো সেইটোৱে তাৰপিছতে আমি এইখিনি দি দিম আমি মাজতে এবাৰ লৰাম লাগি নধৰাকৈ আচলতে লৰাই থাকিব লাগিব এই পানীৰ নিচিনা এইটো নাইকিয়া হৈ যাব লাগিব কিন্তু মোৰ অকণমান দিয়া দেৰি হৈ গৈছে এইটো কেপচিকাম আৰু তেলতে দিলে বেছি ভাল তথাপিতো এতিয়া দিলেও একো নহয় কেপচিকাম আৰু পিঁয়াজৰ বাকলি এইটো লগতে সিজিবলৈ দিব লাগিব
যিমান যি এইটো কেঁচা যিবিলাক পাচলি হয় এইটো আচলতে ঢাকনি নোহোৱাকৈ ইয়াক সিজি তাৰ গোন্ধটো ওপৰলৈ ওলাই যাবলৈ চান্স দিব লাগে তেতিয়া ভাল হয় আচলতে খাবলৈ আকৌ ঢাকনি মাৰি এইটো মোক বিয়া খাবলৈ আনি দিছে দেউতাই কেনেকুৱা লাগিছে তোমালোকে ক'বা দেই ইয়াত খেলিবলৈ ৰেডি হৈ ল'লে খেলা আগত মানে বনাই যাওঁ আৰু ল'ৰালৈ তুমি অহালে আমি খাই আদায় কৰি থৈ দুই অহালে এইটো মাংসটো ইতিমধ্যে মানে ৰঙা পৰিছে ইয়াৰ পৰা তেল মিহি ওলাইছে এতিয়া আমি ইয়াত আলুগুটি দিম আৰু ওলকবিখিনি দি দিম পানীখিনি শুকাই গ'ল যিহেতু এতিয়া পানী দি দিম আৰু সিজিলে পানীটো ৰাখি মাংসটো হৈ যাব এইটো গৰম পানী দিছোঁ আচলতে এইটো এনেকৈ প্ৰায় 30-ৰ পৰা 35 মিনিট ৰাখিম তেতিয়া এইটো আৰু একো কৰিবলগীয়া নাই বিশেষ আৰু একেবাৰে শেষত যদি ধনিয়া থাকে ধনিয়া দি আপোনালোকে টেষ্ট কৰিব পাৰে এইটো জাষ্ট সিজিবৰ কাৰণে এৰি দিম আৰু আলুগুটি সিজাৰ পিছত অকণমান ভাঙি দিম এয়া খাদ্য আমাৰ খাবলৈ লৈছে দেউতাকে অভিলাষাই নিজে বনোৱা মাংস ভাল বুলিয়ে পাওঁ কেনেকুৱা লাগিছে বনোৱা মাংস টেষ্টি হৈছে নোখোৱাৰ কেনেকুৱা মাংস টেষ্ট ফাৰ্ষ্ট ক্লাছ ডিলিজিয়াছ তই মিষ্টাৰ বনোৱা মাংস খাই নিশ্চয় ভাল পাইছা আমাৰ এওঁৰাই কেনেকুৱা মস্তি বহুত ধুনীয়া হৈছে মই খাবলৈ আৰম্ভ কৰিছোঁহে বাপেকে খালে সেয়া বাপেকৰ লগতে বহিছে এতিয়ালৈকে খায়ে আছে হোৱাই নাই খায়ে আছে